অৰাজনৈতিক ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে আমাৰ কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আগন্তুক লোকসভা আহি আছে আৰু গোলাঘাটত যি আমাৰ অধিৱেশন আছিল ইয়াত আমি সিদ্ধান্ত লৈছিলোঁ যে আজিও আমি ইয়াত পৰ্যালোচনা কৰিছোঁ। আমি সিদ্ধান্ত এতিয়াও শেষ পৰ্যায়লৈ বা ফাইনেল পৰ্যায়লৈ আমি নিয়া নাই। আমি পৰ্যালোচনা আৰু বিবেচনা কৰি আছোঁ যে বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী আৰু দল তেওঁলোকৰ ইস্তাহাৰ তেওঁলোকৰ যি এই প্ৰাৰ্থী আৰু দলবিলাকৰ চিন্তা কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা কোনগৰাকী ব্যক্তি বা কি দলে কেনেকৈ আগবঢ়াই নিব বা তেওঁলোকৰ ইস্তাহাৰসমূহ কি হ'ব আমি ইয়াৰ ওপৰত চাম, পৰ্যালোচনা কৰিম। মূল কথাটো হ'ল বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি বিবেচনা কৰি আছোঁ আৰু ইয়াৰ সিদ্ধান্ত আমি আগলৈকে সকলো দলবিলাকৰ ইস্তাহাৰ দলবিলাকৰ প্ৰাৰ্থী আমি চাইহে শেষত আমি সিদ্ধান্ত ল'ম। এইটো আমি আজি প্ৰকাশ কৰিছোঁ। বড়ো জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যে গণতন্ত্ৰ শক্তিশালী কৰিব লাগে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰে দেশখনক অঞ্চলখনক আগুৱাই নিয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী যিবিলাক অমীমাংসিত সমস্যা এইবিলাক সমাধানৰ স্বাৰ্থত দল আৰু ব্যক্তিক চাই পেলাই ৰাইজে নিশ্চয় ভোটদান কৰিব আৰু গণতান্ত্ৰিক দেশত সকলোৱে ভোটদান কৰে এইটো আমি সকলোৱে জানো। শক্তিশালী কৰিব লাগে গণতন্ত্ৰ আৰু সেই হিচাপে আমাৰ যি পৰিকল্পনা আমাৰ যি কাৰ্যপন্থা হ'ব যে জাতিৰ স্বাৰ্থ আৰু আনপিনিটি একৰ্ডৰ স্বাৰ্থ সেই দুয়োটা বিষয়টো লৈ পেলাই আমি আগবাঢ়ি যাম। অৰাজনৈতিক ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে আমাৰ কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আগন্তুক লোকসভা আহি আছে আৰু গোলাঘাটত যি আমাৰ অধিৱেশন আছিল ইয়াত আমি সিদ্ধান্ত লৈছিলোঁ যে আজিও আমি ইয়াত পৰ্যালোচনা কৰিছোঁ। আমি সিদ্ধান্ত এতিয়াও শেষ পৰ্যায়লৈ বা ফাইনেল পৰ্যায়লৈ আমি নিয়া নাই। আমি পৰ্যালোচনা আৰু বিবেচনা কৰি আছোঁ যে বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী আৰু দল তেওঁলোকৰ ইস্তাহাৰ তেওঁলোকৰ যি এই প্ৰাৰ্থী আৰু দলবিলাকৰ চিন্তা কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা কোনগৰাকী ব্যক্তি বা কি দলে কেনেকৈ আগবঢ়াই নিব বা তেওঁলোকৰ ইস্তাহাৰসমূহ কি হ'ব আমি ইয়াৰ ওপৰত চাম, পৰ্যালোচনা কৰিম। মূল কথাটো হ'ল বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি বিবেচনা কৰি আছোঁ আৰু ইয়াৰ সিদ্ধান্ত আমি আগলৈকে সকলো দলবিলাকৰ ইস্তাহাৰ দলবিলাকৰ প্ৰাৰ্থী আমি চাইহে শেষত আমি সিদ্ধান্ত ল'ম। এইটো আমি আজি প্ৰকাশ কৰিছোঁ। বড়ো জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যে গণতন্ত্ৰ শক্তিশালী কৰিব লাগে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰে দেশখনক অঞ্চলখনক আগুৱাই নিয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী যিবিলাক অমীমাংসিত সমস্যা এইবিলাক সমাধানৰ স্বাৰ্থত দল আৰু ব্যক্তিক চাই পেলাই ৰাইজে নিশ্চয় ভোটদান কৰিব আৰু গণতান্ত্ৰিক দেশত সকলোৱে ভোটদান কৰে এইটো আমি সকলোৱে জানো। শক্তিশালী কৰিব লাগে গণতন্ত্ৰ আৰু সেই হিচাপে আমাৰ যি পৰিকল্পনা আমাৰ যি কাৰ্যপন্থা হ'ব যে জাতিৰ স্বাৰ্থ আৰু আনপিনিটি একৰ্ডৰ স্বাৰ্থ সেই দুয়োটা বিষয়টো লৈ পেলাই আমি আগবাঢ়ি যাম। बेराम आजार जानाय सुबुंफोरनि थाखाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, अर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarpoli30june@gmail.com आव जगाजग खालामनो हागोन। नमस्कार,
মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আমাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থপেডিক্সৰ আৰু গাইনকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্সৰে, ছ'নোগ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।